ষ্টুডেণ্টছ কি খবৰ তোমালোকৰ? আজি আমি ষ্টাৰ্ট কৰিম অসমীয়াৰ পাঠ 14 স্কাউট আৰু গাইড। ইয়াৰে যিখিনি কুৱেশ্যন এনচাৰ আছে সেইখিনি আমি এই ভিডিঅ'তে আলোচনা কৰিম আৰু পাঠটো তোমালোকে ভালদৰে পঢ়ি ল'বা আৰু কুৱেশ্যন এনচাৰখিনি কপিত ভালকৈ লিখি ল'বা। ঠিক আছে, আৰু যদি কিবা ডাউটছ থাকে তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা, নহ'লে মোৰ ফোন নম্বৰ দিয়া আছে তাতে মেছেজ কৰিবা। তো ব'লা এতিয়া আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো আছে, স্কাউট আৰু গাইড পাঠটো দলগতভাৱে মনোযোগেৰে পঢ়া। পাঠটোত দৰ্শনা আৰু দুৰ্লভৰ ভিতৰত কোনে দেউতাকক বেছিকৈ প্ৰশ্ন কৰিছে বিচাৰি উলিওৱা। ইয়াৰ উত্তৰ হ'ব, পাঠটোত দৰ্শনা আৰু দুৰ্লভৰ ভিতৰত দৰ্শনাই দেউতাকক বেছিকৈ প্ৰশ্ন কৰিছে। ঠিক আছে, তাৰপিছত আমি আহিছোঁ কুৱেশ্যন নম্বৰ 2। দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত কোনখন নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল? ইয়াৰ উত্তৰটো হ'ব, দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত পুঠিমাৰী নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল। নেক্সট কুৱেশ্যনটো আছে খ নম্বৰ কুৱেশ্যনটো চোৱা। চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত কি কি বিতৰণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব, চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত চাউল, চিৰা আৰু গুড়ৰ বিতৰণ কৰিছিল। ঠিক আছে, তাৰপিছত আহিছোঁ আমি গ নম্বৰলৈ। চৰকাৰী বাহিনীক সহায় কৰা যুৱক যুৱতীসকল কোন? ইয়াৰ উত্তৰ হ'ব, চৰকাৰী বাহিনীক সহায় কৰা যুৱক যুৱতীসকল হ'ল স্কাউট আৰু গাইডৰ সদস্য। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন চোৱা। যুৱক যুৱতীসকলে কি পোছাক পিন্ধি বান সাহায্য কাম কৰিছিল? ইয়াৰ উত্তৰটো হ'ব, যুৱক যুৱতীসকলে নীলা পোছাক, মূৰত টুপি আৰু ডিঙিত স্কাৰ্ফ পিন্ধি বান সাহায্যৰ কাম কৰিছিল। এইবাৰ আহিছোঁ 9 নম্বৰ কুৱেশ্যনলৈ। 9 নম্বৰ কুৱেশ্যনত দিছে, দৰ্শনাহঁতৰ দেউতাকে স্কাউট আৰু গাইডৰ বিষয়ে কেনেকৈ জানিলে? ইয়াৰ উত্তৰ হ'ল, দৰ্শনাহঁতৰ দেউতাক এসময়ত স্কাউট আৰু গাইডৰ সদস্য আছিল, সেইবাবে তেওঁ স্কাউট আৰু গাইডৰ বিষয়ে জানিলে। ঠিক আছে, তাৰপিছত আহিল নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো চোৱা। স্কাউট আৰু গাইড সংগঠনৰ মূল কথাখিনি চমুকৈ লিখা। চ' ইয়াতে মই ধুনীয়াকৈ লিখি দিছোঁ আৰু এবাৰ মই মাতিও দিছোঁ, তোমালোকে চাই লিখি যোৱা। প্ৰথমে কৈছিল, স্কাউট আৰু গাইড হৈছে পৃথিৱীজুৰি থকা এটা সংগঠন। এই সংগঠনটোক 3টা ভাগত ভাগ কৰিছে। সংগঠনটোৰ একেবাৰে নিম্ন পৰ্যায়ত থকা ল'ৰাৰ গোটটোক কাব আৰু ছোৱালীৰ গোটটোক বুলবুল বোলা হয়। মধ্য পৰ্যায়ত থকা ল'ৰাৰ গোটটোক স্কাউট আৰু ছোৱালীৰ গোটটোক গাইড বোলা হয়। একেবাৰে উচ্চ পৰ্যায়ত থকা ল'ৰাৰ গোটটোক ৰোভাৰ আৰু ছোৱালীৰ গোটটোক ৰেঞ্জাৰ বোলা হয়। এই স্কাউট আৰু গাইডৰ সকলো সদস্যই কিছুমান নিৰ্দিষ্ট সংকল্প আৰু নীতি নিয়ম মানি চলে। সাধুতা, বন্ধুত্ব, ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য, জীৱ-জন্তুৰ প্ৰতি দয়া, পৰোপকাৰ, সৎচিন্তা, সৎকৰ্ম আদিয়ে এই সংগঠনৰ মূল কথা। প্ৰতিজন গাইডৰ ঘাই লক্ষ্য হৈছে সৎ চৰিত্ৰৰ অধিকাৰী হোৱা, বিপদত পৰাজনক সহায় কৰা, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আৰু জনহিতকৰ কাম কৰা। এনে শিক্ষাই তেওঁলোকক লোকসেৱা, সমাজসেৱা আৰু দেশ সেৱাৰ ব্ৰতী হোৱাৰ লগতে স্বাৱলম্বী হ'বলৈ প্ৰেৰণা যোগায়। ঠিক আছে, এই কুৱেশ্যনটোৰ আনচাৰ এইখিনিয়ে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ আমি। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 4লৈ। পাঠটোৰ কঠিন শব্দবোৰৰ অৰ্থ জানি লোৱা। ঠাৱনি শব্দৰ অৰ্থ হ'ল পানীত তল নোযোৱাকৈ ভৰিৰে পোৱা তলৰ মাটি। নাজল নাথল অৱস্থা মানে আলয় আথানি। বিপদসংকুল মানে বিপদেৰে ভৰা। তাৰপিছত অনুগত্য মানে হ'ল বাধ্য হৈ থকা অৱস্থা। জনহিতকৰ মানে জনসাধাৰণৰ বাবে মংগলজনক। স্বাৱলম্ব মানে আপোনাক আপুনি প্ৰতিপাল কৰা। হস্তশিল্প মানে কুটিৰ শিল্প। হোৱা-দোৱা মানে বিপদ আদিত কৰা চিঞৰ বাখৰ। জনপ্ৰিয় মানে জনসাধাৰণে ভাল পোৱা। উচ্ছৃংখল মানে নিয়ম নমনা। সংকল্প হৈছে দৃঢ় ইচ্ছা বা প্ৰতিজ্ঞা। ঠিক আছে, তাৰপিছত আকৌ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ আমি। নেক্সট কুৱেশ্যনটোত আছে, বাক্যকেইটা সম্পূৰ্ণ কৰা। বন্ধুত্ব, ত্যাগ, অনুগত্য, সাধুতা আৰু পৰোপকাৰ এইকেইটা যে আছে এই খালী ঠাইবোৰত বহাব লাগে। ঠিক আছে, এতিয়া প্ৰথমটো চোৱা। স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ দেশ স্বীকাৰ কৰিছিল। ইয়াৰ উত্তৰটো হ'ব ত্যাগ। স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ ত্যাগ স্বীকাৰ কৰিছিল। তাৰপিছত খ নম্বৰ চোৱা। জননী জন্মভূমিৰ প্ৰতি প্ৰতিজন মানুহৰ দেশ থকা উচিত। কি থকা উচিত? অনুগত্য থকা উচিত। ইয়াৰ উত্তৰটো কি হ'ব? অনুগত্য। তাৰপিছত গ নম্বৰটো চোৱা। সদায় ভাল সংগৰ লগত ডেছ কৰিব লাগে। সদায় ভাল সংগৰ লগত আমি কি কৰিব লাগে? বন্ধুত্ব কৰিব লাগে আৰু বেয়া সংগৰ পৰা আমি আঁতৰাই চলিব লাগে। ঠিক আছে,
ইয়াৰে আনচাৰটো হ'ব বন্ধুত্ব। তাৰপিছত কুৱেশ্যন নম্বৰ ঘ ডেছ গুণে মানুহক মহান কৰে, সাধুতা গুণে মানুহক মহান কৰে। ডেছ স্কাউট আৰু গাইডৰ মূল কথা, পৰোপকাৰ স্কাউট আৰু গাইডৰ কি হয় মূল কথা। ঠিক আছে, ইয়াৰ আনচাৰ পৰোপকাৰ। তাৰপিছত নেক্সট কুৱেশ্যনলৈ আহোঁ। 7 নম্বৰ তলত দিয়া বিশেষ্য পদবোৰৰ পৰা গুণবাচক বিশেষ্যবোৰ বাছি ওলোৱা। এই দুখ গুণ বুজোৱাকে বিশেষ্য পদ বোলে হয়নে? এইকেইটাৰ মানে গুণ কি কি হ'ব? উত্তৰ হ'ব ইয়াৰ একতা, পৰোপকাৰ, ত্যাগ, দয়া, অনুগত্য, বন্ধুত্ব। এইবোৰ কি হয়? গোটেইবোৰ গুণ হয়। ঠিক আছে, নেক্সট কুৱেশ্যন 8 নম্বৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। চাই যাবা দেই। ন্যায় হ'লে অন্যায়, সৎচৰিত অসৎচৰিত, সাধু মানে অসাধু, বিশ্বাস হ'লে অবিশ্বাস, হিত হ'লে অহিত। বাৰু ভিডিঅ'টো ইমানখিনিতে সামৰোঁ। সকলোৱে কপিত লিখি ল'বা, পাঠটো দুবাৰমান পঢ়িবা, কুৱেশ্যন এনচাৰখিনি মই দিলোঁৱে। আৰু যদি কিবা প্ৰয়োজন হয় তেন্তে কমেণ্ট কৰিবা, নহ'লে মোৰ ফোন নম্বৰত মেছেজ দিলে হ'ল হোৱাটছএপত। গোটেইখিনি সুবিধা তোমালোকৰ দিয়া হৈ আছে। আৰু যদি কাৰোবাক এই গোটেইখিনিৰ ফটোজ বা PDF কৰি দিব লাগে তেন্তে মোক যোগাযোগ কৰিব পাৰা। মোৰ ফোন নম্বৰ ডেছক্ৰিপশ্যনত বা তলত লিখাই আছে, নহ'লে মই আকৌ এবাৰ লিখি দিছোঁ 8486564404। ঠিক আছে, মোক তোমালোকে ফোন কৰিলে এই নম্বৰটো নোপোৱা, আচলতে হোৱাটছএপত পাবা। যদি কিবা প্ৰয়োজন হয় তেন্তে গণিত হওক, যিকোনো ছাবজেক্ট ৰিলেটেড কিবা কুৱেশ্যন থাকে মোক এই নম্বৰটোত সুধিলে তোমালোকে আনচাৰবোৰ অতি শীঘ্ৰেই পাবা আৰু মানে। ঠিক আছে, তো আজিলৈ এৰিছোঁ, বাই বাই।